26টা 26টা সমষ্টি অলৰেডি থিৰাং কৰিছোঁ। হয়তো এটা দুটা ইফাল ভাল হ'ব আৰু 15টাতো 15টা চিট আমি খেলিমেই। ইয়াত মিত্ৰতা যদি 20 তাৰিখত কি ধৰণে ৰূপ লয় আৰু আমি অলপ আগতে কৈছোঁ 90% মিত্ৰতাৰ পক্ষত আৰু UPPL দল আজিৰ দিনত নাই। 10% আশাত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণৰে হাগ্ৰামা ডাঙৰীয়া বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মিলাব। তাত মানে বহুত এটা কনফিউজন আছে, কাৰণ হাগ্ৰামাও খুব মানে অখৰা কৰি ইয়াত ৰাজনীতি কৰিব। UPPLৰ লগত তেখেতৰ মানে যোনটো সংঘাত, এই সংঘাতটো ইমান সহজতে নিৰ্মূল কৰি পেলাই UPPLৰ লগত BPF মানে মিক্স হৈ পেলাই ৰাজনীতি কৰিব এই অঞ্চলত, মই সেইটো মোৰ ফালৰ পৰা ব্যক্তিগত মোৰ যোনটো জ্ঞান মই সেইটো দেখা নাই। আমি যুৱ শাখাই এইবাৰ এটা নতুন উদ্যমেৰে BTC অঞ্চলৰ যে আমাৰ 26টা জনগোষ্ঠী আছে আৰু এই 26টা জনগোষ্ঠীৰ আশা আকাংক্ষা, তেখেতসকলৰ পাৱা প্ৰাপ্য আৰু বিশেষ কৰি মান সন্মানেৰে জীয়াই থকা যি এটা পৰিৱেশ লাগে, সেই পৰিৱেশটো আমি যুৱ শাখাই এইবাৰ ঘূৰাই আনি দিম। আৰু আমি ইয়াত সকলো জাতিয়ে ঐক্যবদ্ধ হৈ আমি এইবাৰ BTC এৰিয়াৰ যি আমাৰ পলিটিকেলি যি মানে যি মানে এটা বেছ আছে, সেই বেছটো আমি বিৰাট ষ্ট্ৰং কৰাৰ কাৰণে আমি কাম কৰি, তাৰে এটা পাৰ্ট হ'ল 21 তাৰিখৰ হ'বলগীয়া যোনটো কাৰ ৰেলী, ইয়াক আমি শান্তি ৰেলীয়ে কওঁ। ইয়াৰ আমি 26টা জনগোষ্ঠীৰ সপোন বুলি কৈছোঁ, বৃহৎ এটা ৰেলী হ'বলৈ গৈ আছে যুৱ শাখাৰ নেতৃত্বত। আৰু আমাৰ যুৱসকলে গোসাইগাঁৱৰ পৰা ৰৈ পেলাই অলৰেডি যিমানখিনি আমাৰ প্ৰাইমাৰী আছিলে, বুথ কমিটি আছিলে, আমি সেইবিলাকক ষ্টেণ্ডৰ কাম কৰিছোঁ, বহুত ষ্ট্ৰঙত কাম কৰিছোঁ। আহি থকা যি BTCৰ যি এছেম্বলি যিখিনি 15টা চিট আছে, এই 15টা সমষ্টিত এইবাৰ UPPLে ভাল এটা ৰিজাল্ট কৰিব, এইটো একদম আজিৰ দিনত নিশ্চিত হৈ আছে। কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি? আমি অলৰেডি বহুতাৰ লগতে কথা পাতি আছোঁ। কংগ্ৰেছৰ লগত আজিলৈকে 7 এলানি বৈঠক আমাৰ চলিছে, কেন্দ্ৰতো চলিছে, ইয়াতো চলি আছে। BJPৰ লগত মিত্ৰতাটো থাকিব না নাই, এইটো আজিৰ দিনত সন্দেহৰ মানে আৱদ্ধত আছে। তথাপিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহুবাৰ কথা, আমাৰ আমাৰ UPPLৰ প্ৰধান ডাঙৰীয়াই কথা চলি আছে। আমি আশাবাদী নহয়, 20 আৰু 21 তাৰিখৰ ভিতৰত আমাৰ যোনটো চূড়ান্ত মিত্ৰতাৰ যোনটো ৰূপ, এই ৰূপটো আমি পাম। আৰু আমি বহুতে আমাৰ যুৱ শাখা বা অন্য শাখা, যি শাখাসমূহ আছে, সকলোৱে কৈছে যে আমাক BJPয়ে এই সময়ত বহুত ধৰণৰ মানে মৰম আমাক দিয়া নাই। আজিকালি মানে BTR অঞ্চলত BJPৰ এতিয়া খুব মৰমীয়া এটা পাৰ্টি হৈছে। গতিকে আমাৰ লগত এলানি যেতিয়া হ'ল, আমাৰো এতিয়া মনত অলপ ক্ষোভ আছে, কাৰণ বিগত হৈ যোৱা নিৰ্বাচনবিলাকত BJPৰ লগত থকাৰ কাৰণে আমি আজি এই ধৰণৰ পৰিৱেশত আমি দাগ হ'লোঁ। মুছলমান সমাজে আমাক এভইড কৰিলে, UPPL দলক মুঠেই ভোট নকৰিলে, আদিবাসী ভাইসকলে মুঠেই ভোট নকৰিলে। গতিকে আমাৰ যিহেতু বড়োৰ পিছতে আমাৰ মুছলমানসকল ইয়াত মানে বাস কৰে, গতিকে আমি মুছলমানক এৰি পেলাই কোনো ধৰণৰ ৰাজনীতিকৰ আমাৰ উন্নতি হ'ব বুলি আমিও যুৱ শাখাৰ পৰা আমাৰ বিভিন্ন সময়ত বিভিন্ন মিটিঙত আমাৰ এই কথাটো চলি আছে। মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমাৰ সভাপতিজনক প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধহে কৰিম, আমি BTRৰ জনগণৰ আৰু ৰাজনীতিকৰ মেৰুকৰণটো চাই আমি যিমানটো পাৰোঁ ইমান আমি NDAৰ পৰা ওলাই আহিলে আমি যুৱ শাখাই আমি ভাল পাম বুলি আমি তেখেতক আহ্বান জনাওঁ। আপোনাৰ যেহেতু 15টা BTC সমষ্টি আছে, এই সমষ্টিত অকলে খেলিব নে বাহিৰত যিখিনি খেলাৰ এটা চিন্তা চৰ্চা কৰি আছে তাতে মিত্ৰতা? আমি 26টা সমষ্টি অলৰেডি থিৰাং কৰিছোঁ, হয়তো এটা দুটা ইফাল ভাল হ'ব আৰু 15টাতো 15টা চিট আমি খেলিমেই। ইয়াত মিত্ৰতা যদি 20 তাৰিখত কি ধৰণে ৰূপ লয় আৰু আমি অলপ আগতে কৈছোঁ 90% মিত্ৰতাৰ পক্ষত আৰু UPPL দল আজিৰ দিনত নাই। 10% আশাত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণৰে হাগ্ৰামা ডাঙৰীয়া বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মিলাব। তাত মানে বহুত এটা কনফিউজন আছে, কাৰণ হাগ্ৰামাও খুব মানে অখৰা কৰি ইয়াত ৰাজনীতি কৰিব। UPPLৰ লগত তেখেতৰ মানে যোনটো সংঘাত, এই সংঘাতটো ইমান সহজতে নিৰ্মূল কৰি পেলাই UPPLৰ লগত BPF মানে মিক্স হৈ পেলাই ৰাজনীতি কৰিব এই অঞ্চলত, মই সেইটো মোৰ ফালৰ পৰা ব্যক্তিগত মোৰ যোনটো জ্ঞান মই সেইটো দেখা নাই। গতিকে এনেকৈ যদি আমি কেলকুলেশ্যন যাওঁ আৰু আমি যদি
যুৱ শাখাই যি আমি যি মানে আবেদন আমাৰ সভাপতি ডাঙৰীয়াক কৰিছোঁ যে এই সময়ত চিনাৰী এইটোৱে কৈছে যে আমি NDAৰ পৰা ওলাই অহাটো যুৱ শাখাৰ পৰাও বিচাৰিছে আৰু ৰাইজেও বিচাৰিছে মুছলমানবাসী ৰাইজে বিচাৰিছে বড়োবাসী ৰাইজেও বিচাৰিছে সকলোৱে সেইটোৱে বিচাৰিছে